ইউটিউব বৰ্তমান এই ইউটিউব বোলা বস্তুটো ইমানেই জনপ্ৰিয় হৈ পৰিছে মানে কি ক'ম আৰু মানে কি আজিকালি যিকোনো মোবাইল হওক বা এণ্ড্ৰইড মোবাইল হওক বা আইফোনেই হওক যিকোনো মোবাইলতে ইউটিউবটো আপোনালোকে পাব। ইউটিউবটো বৰ্তমান সময়ত এনেকুৱা এটা প্লেটফৰ্ম হৈ উঠিছে, এনেকুৱা এটা এপছ হৈ উঠিছে, যিটো এপছৰ জৰিয়তে আপুনি যিকোনো কাম কৰিব পৰা হৈছে আৰু মোটামুটি। আপুনি গান শুনিব পাৰে, কিবা চিনেমা চাব পাৰে, কিবা আপুনি নাজনা বস্তু এটা জানি ল'ব পাৰে। মুঠতে বিভিন্ন দিশত আপুনি ইউটিউবটো ব্যৱহাৰ কৰিব পাৰে। কিন্তু এটা কথা বহুত মানুহে নাজানে যে ইউটিউবটো আহিল কেনেকৈ, ক'ৰ পৰা আহিল, কোনে এই ইউটিউবক সৃষ্টি কৰিলে। তো বন্ধুসকল, আজি এই কথাখিনি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিম। তেনেহ'লে বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো চাই থাকক। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম যে ইউটিউব ক'ৰ পৰা আহিল, কেনেকৈ আহিল, ইউটিউবক কোনে সৃষ্টি কৰিলে। আজি গোটেই ইউটিউবৰ গোটেই ডিটেইলছখিনি আপোনালোকক জনাই আছোঁ লগতে যে বৰ্তমানলৈকে ইউটিউবত আটাইতকৈ বেছি ভিউ পাবলৈ সক্ষম হোৱা ভিডিঅ'টো কোনটো, বা আৰু আজিলৈকে বৰ্তমান ইউটিউবৰ আটাইতকৈ পুৰণি ভিডিঅ'টো কোনটো, ইউটিউবৰ প্ৰথম ইউটিউবত আপলোড কৰা প্ৰথম ভিডিঅ'টো কোনটো আছিল, কি আছিল, চব আপোনালোকক ডিটেইলছখিনি তথ্য দিবলৈ চেষ্টা কৰিম। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই থাকক। বন্ধুসকল, আপোনালোকক মই প্ৰথমতে দেখাব বিচাৰিছোঁ ইউটিউবৰ প্ৰথম ভিডিঅ'টো। ইউটিউবত আপলোড কৰা প্ৰথম ভিডিঅ'টো কি আছিল। ইউটিউবত আপলোড কৰা প্ৰথম ভিডিঅ'টো আছিল মি এট দি জু। আপোনালোকে এই ভিডিঅ'টো চাই লওক। Here we are, one of the elephants. Cool thing about these guys is that they have really long fronts, and that's cool. And that's pretty much all there is to say. মি এট দি জু। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চালে, আৰু এইটোৱে হৈছে ইউটিউবৰ প্ৰথম ভিডিঅ', যিটো ভিডিঅ' 2005 চনৰ এপ্ৰিল মাহৰ 23 তাৰিখে ইউটিউবৰ ফাউণ্ডাৰ জাভেদ কাৰিমে আপলোড কৰিছিল। আৰু এই ভিডিঅ'টোৱে বন্ধুসকল ভিউ পাবলৈ সক্ষম হৈছে 90 মিলিয়ন। এই ভিডিঅ'টোৱে ভিউ পাবলৈ সক্ষম হৈছে। এইটো ভিডিঅ' আছিল 18 ছেকেণ্ডৰ। বন্ধুসকল, এইবাৰ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইউটিউবত আটাইতকৈ বেছি ভিউ পাবলৈ সক্ষম হোৱা ভিডিঅ'টো, আৰু সেই ভিডিঅ'টো হৈছে বেবী শাৰ্ক ডান্স। এই ভিডিঅ'টোৱে ভিউ পাবলৈ সক্ষম হৈছে 8.44 বিলিয়ন ভিউ পাবলৈ সক্ষম হৈছে। আপোনালোকক সেই ভিডিঅ'টো মই দেখাই দিছোঁ, আপোনালোকে চাওক। Daddy shark, daddy shark, daddy shark. Grandma shark, grandma shark, grandma shark, grandma shark. Grandpa shark, grandpa shark, grandpa shark, grandpa shark. Let's go hunt, let's go hunt, let's go hunt. আৰু বন্ধুসকল, এইবাৰ মই আপোনালোকক দেখাব বিচাৰিছোঁ ইউটিউবৰ আটাইতকৈ বেছি ভিউ পাবলৈ সক্ষম হোৱা 2 নম্বৰ ভিডিঅ'টো, যিটো ভিডিঅ'য়ে 2 নম্বৰ স্থানত আছে ভিউ পোৱাৰ ক্ষেত্ৰত। সেই ভিডিঅ'টো হৈছে ডেছপাচিটো, আৰু এই ভিডিঅ'টোৱে পাবলৈ সক্ষম হোৱা ভিউৰ সংখ্যা হৈছে 7.32 বিলিয়ন। আপোনালোকে ভিডিঅ'টো চাই লওক। নিশ্চয় আপোনালোকে এই ভিডিঅ'টো এই গানটো শুনিছে।
Sabes que ya llevo un rato mirándote. Tengo que bailar contigo hoy. Chihuahua. Vi que tu mirada ya estaba llamándome. Muéstrame el camino que yo voy. Oh, tú eres el imán y yo soy el metal. Me voy acercando y voy armando el plan. Solo con pensarlo se acelera el pulso. Oh yeah, ya me está gustando más de lo normal. Todos mis sentidos van pidiendo más. Esto hay que tomarlo sin ningún apuro. Despacito, quiero respirar. বন্ধুসকল আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে ইউটিউবত আটাইতকৈ বেছিকৈ ভিউ পাবলৈ সক্ষম হোৱা 4টা ভিডিঅ' মই ইয়াত উল্লেখ কৰিছোঁ মোবাইলৰ স্ক্ৰীনত। আপোনালোকে সেই 4টা নিশ্চয় দেখিবলৈ পাইছে। প্ৰথমতে আছে বেবী শাৰ্ক ডান্স। এইটো ভিডিঅ'ই পাবলৈ সক্ষম হৈছে ভিউ 8.44 বিলিয়ন। তাৰপিছত আছে ডেছপাচিটো, ইয়াৰ ভিউ হৈছে 7.32 বিলিয়ন। তাৰপিছত আছে চাপ অফ ইউ, ইয়াৰ ভিউ হ'ল 5.29 বিলিয়ন। তাৰপিছত আছে জনি জনি য়েছ পাপ্পা, ইয়াৰ হৈছে ভিউ 5.24 বিলিয়ন। বন্ধুসকল, এইবাৰ আহিছোঁ ইউটিউবৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটোলৈ। সেইটো হৈছে ইউটিউবক কোনে সৃষ্টি কৰিলে, আৰু সেই সৃষ্টি কৰা ব্যক্তিকেইজনৰ নাম হৈছে জাৱেদ কাৰিম, দ্বিতীয়তে আছে ষ্টিভেন চেন, আৰু তৃতীয়তে আছে চেড হাৰ্লি। এই তিনিজন ব্যক্তিয়ে এই তিনিওজন বন্ধুৱে লগ লাগি ইউটিউবক আৱিষ্কাৰ কৰিছিল। আৰু বন্ধুসকল, লগতে এটা কথা আপোনালোকে জানি থওক যে ইউটিউবৰ বৰ্তমান মালিক হৈছে গুগল। মানে কি, গুগলে ইউটিউবক পৰিচালনা কৰি থাকে। ইউটিউবৰ মালিক হ'ল গুগলৰ পৰা গোটেইখিনি কাম মেনেজ কৰা হয়। ইউটিউবৰ গোটেইখিনি কাম গুগলৰ পৰা মেনেজ কৰা। বন্ধুসকল, আপোনালোকক মই ভালকৈ দেখাই দিছোঁ সেই তিনিজন ব্যক্তিক, যি তিনিজন ব্যক্তিয়ে ইউটিউবক আৱিষ্কাৰ কৰিছিল, ইউটিউবক সৃষ্টি কৰিছিল। এই তিনিজনে সেই তিনিজন ব্যক্তি আছিল যি তিনিজনে ইউটিউবক সৃষ্টি কৰিছিল, আৰু আজি বিশ্বৰ এটা ডাঙৰ প্লেটফৰ্ম বা ডাঙৰ এটা এপছ হিচাপে পৰিগণিত হৈছে। আৰু বন্ধুসকল, লাহে লাহে আহি আমি শেষ পৰ্যায়ত উপনীত হৈছোঁ। আৰু আজিৰ এই ভিডিঅ'টোৰ শেষ প্ৰশ্নটো হ'ল যে ইউটিউবত আটাইতকৈ বেছি ছাবস্ক্ৰাইবাৰ পাবলৈ সক্ষম হোৱা চেনেলটোৰ নাম কি? আৰু সেই চেনেলটোৰ নাম হৈছে টি চিৰিজ, যিটো চেনেল আমাৰ ভাৰতবৰ্ষতে আছে। বন্ধুসকল, আপোনালোকে নিশ্চয় জানে এই কথাটো। টি চিৰিজ হৈছে ইউটিউবৰ আটাইতকৈ বেছিকৈ ছাবস্ক্ৰাইবাৰ পাবলৈ সক্ষম হোৱা চেনেল, যাৰ ছাবস্ক্ৰাইবাৰ আছে 18.8 কোটি। 18.8 কোটি ছাবস্ক্ৰাইবাৰ আছে বন্ধুসকল। এইটো আমাৰ বাবে এটা ভাল খবৰ, যিটো চেনেল ভাৰততে আছে। তেনেহ'লে বন্ধুসকল, আজিৰ এই ভিডিঅ'টো এনেদৰে সমাপ্ত কৰিছোঁ। যদিহে বন্ধুসকল ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো আগলৈ আগবাঢ়ি যোৱাৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।